নমস্কাৰ সকলোলৈকে ৰঙালী বিহুৰ শুভকামনা যাচিলোঁ। ৰঙালীৰ ৰঙেৰে যেন সকলোৰে জীৱন আনন্দময় হৈ পৰে। আৰু আজি ৰঙালী বিহুৰ এই পবিত্ৰ দিনটোত মইনো কি কৰিলোঁ, আজি দিনটোত ঘৰখন কেনেকৈ সজালোঁ আপোনালোকৰ আগত তাকেই দাঙি ধৰিবলৈ ওলাইছোঁ। আহকচোন চাওঁ ভিডিঅ'টো। বেকগ্ৰাউণ্ডত যিটো গীত বাজি আছে সেই গীতটো মোৰ আৰু ৰিদিপ বৈশ্যৰ কণ্ঠৰ গীত। এটি বিহুসুৰীয়া গীত। আৰু গীতটি শুনিবলৈ কেনেকুৱা লাগিছে জনাবচোন। আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। সঁচাকৈ সুধিছো জানো, সঁচাকৈ সুধিছো জানৈ, মিছা কৈ নকবা মইনা, মিছা কৈ নকবা মইনা, তোমাৰনো মৰমীয়াল, তোমাৰনো মৰমীয়াল। জানৈ তোমালোকৰ ঘৰলৈ, জানৈ সদায় যাব পাৰোঁ মই, জানৈ সদায় যাব পাৰোঁ মই, জানৈ যদি দিয়া মৰমৰ, যদি দিয়া মৰমৰ মা। যদি দিয়া মৰমৰ, যদি দিয়া মৰমৰ মা।